গৃহতে 4-5টাকৈ শ্ৰেণী পাঠদান কৰাব লগা হয় কেনে ধৰণৰ অসুবিধা হয় অসুবিধা মানে যথেষ্ট অসুবিধা পঢ়া বা যদি ল'ৰা ছোৱালী আমি শিক্ষাদান কৰিব লগা হয় তাক পৰিৱেশৰ দৰকাৰ হয় কিন্তু সেই পৰিৱেশটো আজিলৈকে আমি পোৱা নাই তাৰ কাৰণে ধৰক শিক্ষা গ্ৰহণ কৰাত অসুবিধা হ'লে ল'ৰা ছোৱালীবিলাকৰ নোৱাৰা হয় তাৰপিছত গুণোৎসৱত সেইটো ৰিজাল্ট ওলাই যায় গতিকে যদি চৰকাৰে আপোনালোকৰ চেনেলৰ জৰিয়তে যদি চৰকাৰে এইটো দৃষ্টিগোচৰ কৰে যদি গৃহটো ভাল কৰি দিয়ে অলপ বহল কৰি দিয়ে তেতিয়া আমি শিক্ষাদান কৰা ভাল হ'ব আৰু আগন্তুক গুণোৎসৱ বা ভৱিষ্যত আমি অলপমান ল'ৰা ছোৱালীৰ ৰিজাল্ট অলপ ভাল কৰিব বুলি মোৰ আশা কিন্তু তাকেই দূৰ কৰিবই লাগিব নহ'লে আমি আৰু এইটো অসম্ভৱ শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে শিক্ষকসকল জবাবদিহি হ'ব লাগিব যদিহে বিদ্যালয়ৰ ভাল ফলাফল নহয় যদিহে শিক্ষকসকলে ভাল ধৰণে শিক্ষাদান নকৰে তেতিয়াহ'লে শিক্ষকসকলক জবাবদিহি কৰিম বুলি শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে ধমকি প্ৰদান কৰিছে কিন্তু এই পৰিৱেশত শিক্ষাদান কৰা বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰাৰ পৰিৱেশ আছেনে আজি বিদ্যালয়খনত কি ক'ব আচলতে নিয়মত যেটো ক'ব লগা শিক্ষাদানৰ যেটো পৰিৱেশ আচলতে নাই আৰু তেখেতে কিন্তু এটা কথা উল্লেখ কৰিছিল গুণোৎসৱতো যেহেতু এটা চাৰ্ভে হৈছে ক'ত কি আছে আমি চাৰ্ভে কৰি সেইমতে আমি হেৰিবিলাক ব্যৱস্থাবিলাক কৰি তেওঁ কিন্তু কৈছে আৰু ইতিমধ্যে যিটো বাইদেউ আমাৰ আহিছে গুণোৎসৱত তেওঁ কিন্তু এখন ফৰ্মেট এটা ফিল আপ কৰি লৈ গৈছে আমি সেই আশাতে বাট চাই আছোঁ যিহেতু তেওঁ কৈছে যে আমি চাৰ্ভে কৰিছোঁ ক'ত কি দুখ আছে ক'ত ঘৰ লাগে তেতিয়া আমি তাৰমানে সেই আশাৰে বাট চাই আছোঁ যদি তেওঁ দেই আমি তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মানে একমাত্ৰ আশা কৰিহে আশা কৰি আচলতে এই যিটো পৰিৱেশ এটা মাত্ৰ শ্ৰেণীত 4টাকৈ শ্ৰেণী এটা মাত্ৰ গৃহত 4টাকৈ শ্ৰেণী পাঠদান কৰিব লগা হৈছে গতিকে আপোনালোকে ভাবক আচলতে যদিহে 4টা শ্ৰেণীৰ 4খন ছাবজেক্ট 4খন যদি বিষয় পঢ়োৱা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে কোনটো বিষয়ত মনোযোগ দিব বা কোনজন ছাত্ৰ ছাত্ৰীয়ে কোনটো শ্ৰেণীৰ হৈ কোনটো পঢ়িব মই ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে মই কিছু কথা জানিব বিচাৰিম মই তেতিয়া অকণমান আপোনাক ৰখাইছোঁ কি নাম তোমাৰ কোন শ্ৰেণীত পঢ়া তুমি তৃতীয় শ্ৰেণীত পঢ়া কি শিকাই আছে তোমালোকক এতিয়া কি শিকাই আছে কি বিষয় শিকাই আছে কি শিকাই আছে কোন শ্ৰেণীত পঢ়া তুমি দ্বিতীয় কি শিকাই আছিলে এতিয়া প্ৰাকৃতিক কিমানজন ছাৰ বাইদেউ আছে তোমালোকৰ বিদ্যালয়খনত দুটা ছাৰ আছে তোমাৰ এই বিদ্যালয়খনৰ নাম কি শ্ৰী শ্ৰী গোপাল দেৱ প্ৰাথমিক বিদ্যালয় তুমি কোন শ্ৰেণীত পঢ়া তৃতীয়ত তোমালোকৰ যিটো এই বিদ্যালয়ৰ ঘৰ কেনেধৰণৰ ঘৰ এইটো পঢ়িব পাৰিনে ইয়াত এই গৃহটো গৰম লাগে নে নাই ইয়াত গৰম লাগে বৰষুণ আহে নেকি বৰষুণ পৰে কিবা অসুবিধা হয় নেকি তোমালোকৰ অসুবিধা হয়